ঘৰত মানুহ আছে নে? আছো আছো আহক। দাদা নমস্কাৰ। নমস্কাৰ এমএলএ বাইদেউ। এইটো হাতত কি? আমাৰ ফালৰ পৰা অৰুণোদয় ফৰ্মটো আপোনাক দিলো, এইবাৰ ভোটটো মোকে দিব। ঠিক আছে বাইদেউ। আপুনি যি যোৱা 2 বছৰ হ'ল হয় আমাৰ এইটো সমষ্টিৰ এমএলএ, হয় আপুনি ৰাইজৰ কাৰণে কি কৰিলে? Good question. You are a good question. মই যেতিয়া প্ৰথম জিতিলো তেতিয়া মই এখন স্কপিয়াৰ ললো আৰু দ্বিতীয়বাৰ যেতিয়া জিতিলো তেতিয়া এখন ফৰচুনাৰ লৈছো। तू समझा? हाँ। नहीं, तू समझा नहीं। আৰু আমাৰ ৰাস্তা ঘাট যে বেয়া হৈ আছে, আপুনিতো সদায় এইটো ৰাস্তাৰে অহা যোৱা কৰে। এইবাৰ যদি ইলেকশ্যনত আপোনাক যদি আকৌ তৃতীয়বাৰৰ বাবে আমি এমএলএ যদি বনাও, তেতিয়া আমাৰ কাৰণে কি কৰিব ৰাইজৰ কাৰণে? बात तो सही है। दौड़ना तो पड़ता। আপোনালোকৰ এই ৰাস্তাৰ সমস্যা মই সমাধান কৰি দিম। Oh my God! Wow! কি কৰিব আপুনি? মই এখন হেলিকপ্টাৰ লৈ যাম। আপুনি হেলিকপ্টাৰ লৈ ল'ব? ये मार मार उसका खोपड़ी तोड़ साले का मार क्या भाई